এইয়া আলুৰ চিপছৰ বাবে আমি 3টা ডাঙৰ চাইজৰ আলু লৈ লৈছোঁ। আচলতে বাৰিষা দিনত কি হয়, আলুবিলাকৰ ভিতৰত বেয়া হয়, সেইকাৰণে অকণমান দেখুৱাবলৈ বেয়াই। তথাপি মই 3টা আলু বাছি বাছি ল'লোঁ আৰু এয়া এতিয়া মায়ে আলুকেইটা কাটি দিছে ধুনীয়াকৈ। আৰু আপোনালোকে সকলো প্ৰচেছটো চাই যাওক মই কেনেকৈ বনাওঁ। স্পাইৰেল পটেটো নহয় পিছে, এইবাৰতো স্পাইৰেল পটেটো বহুত ভাইৰেল হৈ আছে। আমি পিছে চিপছকে বনাই দেখুৱাবলৈ লৈছোঁ। আৰু বৰ বেছি দেৰিও নালাগে, খুব কম সময়তে তৈয়াৰ কৰিব পাৰি। আৰু দোকানৰ পেকেটৰ বিশেষকৈ চিপছবিলাক যদি নাখাওঁ বুলি ভাবে, তেতিয়াহ'লে ঘৰত এনেকৈ ধুনীয়াকৈ প্ৰস্তুত কৰি ল'ব পৰা যায়। বিশেষকৈ আমাৰ চাহৰ লগত খাবলৈ আজি একো নাছিল, সেইকাৰণে পটেটো চিপছকে বনাই পেলাই খাওঁ বুলি ভাবিছোঁ। এইয়া আলুকেইটা ধুনীয়াকৈ বাকলি গুচাই ৰেডি হৈ গ'ল আৰু আমি ভালকৈ ধুই ল'লোঁ। আৰু এতিয়া স্লাইচ কৰিব লাগিব। যিমান পাতলা পাতলাকৈ কাটিবলৈ পাৰি সিমানেই ভাল। আচলতে মোৰ এখন ৰুকনি আছিলে, ৰুকনিখন মই এক্সপ'ৰ পৰা কিনিছিলোঁ। যোনখন যেনেকুৱা শ্বেপত বিচাৰে আপুনি তেনেকুৱাই পটেটো চিপছ বনাবলৈ পাৰে। কিন্তু আচলতে আজি পটককৈ বনাবলগীয়া হ'ল খৰধৰকৈ, সেইকাৰণে উলিয়াই থাকিবলৈ মন নগ'ল। আৰু সেইকাৰণে কটাৰীৰেই যিমান পাৰি পাতলা পাতলাকৈ এনেকৈ স্লাইচ কৰিবলৈ চেষ্টা কৰা হৈছে। কিন্তু সেই ৰুকনিখন হ'লে বেছি ভাল, তেতিয়া যি ইচ্ছা মন যায়, যেনেকুৱা শ্বেপ মন যায় তেনেকুৱাই বনাবলৈ পাৰি। ৰুকনিখন চাবলৈ যদি আপোনালোকে ইচ্ছা কৰে, তেন্তে ওপৰৰ আই বাটনটোত টেপি দিলেই হৈ যাব। আচলতে যিমান পাতল হয় সিমান ভাল, কিন্তু আমি এতিয়া চাহৰ লগত খাব লাগে বাবে অলপ সোনকালেও কৰিছোঁ। সেইকাৰণে অকণমান এক পিচ যদি পাতল হৈছে, এক পিচ অকণমান ডাঠ হৈছে। আপোনালোকে ফটোত চাগে মন কৰিছে, তথাপি মায়ে যিমান পাৰি পাতলা কৰিবলৈ চেষ্টা কৰিছে। দেখিবলৈতো বহুত ধুনীয়াই লাগিছে। এতিয়া আমি গেছৰ বাৰ্ণাৰ অন কৰি ল'লোঁ। আৰু তাৰ পাছত এয়া আমি চচপেনটোত এনেকৈ পানী অলপমান বহুৱাই লৈছোঁ। আৰু এই পানীখিনি এতিয়া অকণমান গৰম হ'বলৈ আমি ৰ'ম। আনফালে আমাৰ আলু স্লাইচখিনি ৰেডি হৈ আছে। আৰু এতিয়া যিহেতু পানীখিনি অলপমান গৰম হ'ল, উতল অহা নাই বাৰু, কিন্তু অলপ গৰম হ'ল, সেইকাৰণে সেইখিনি সময়তে আমি এতিয়া এই আলুখিনি ইয়াতে দি দিছোঁ। এই ষ্টেপটোত বহুত সাৱধান হ'বলগীয়া হয়। আমি আলুখিনি একেবাৰে বইল কৰিব নালাগে। জাষ্ট এটা যেতিয়া উতল আহিব, তেতিয়াই আমি আলুখিনি নমাই দিব লাগিব। বহুত বেছি ভৰভৰাই উতলিবও নালাগে, অলপ যদি বাবলছ ওলাই আপোনালোকেতো গম পাবই উতলিছে বুলি, সেই তেতিয়াই অফ কৰি দিব লাগিব গেছটো। সেইকাৰণে আমি অকণমান সাৱধান হৈ আছোঁ আৰু অকণমান লৰাইও দিছোঁ মাজে মাজে চামুচ এখনেৰে। আৰু এতিয়া আলুখিনি প্ৰায় হৈ গৈছে, সেইকাৰণে আমি গেছৰ ফ্লেম অফ কৰি দিলোঁ। আৰু এয়া বিন্ধা থকা এনেকুৱা গামলা এটা আছে আমাৰ, তাতে আলুখিনি মেলি দিছোঁ। আপোনালোকে মন কৰিলে চাগে পানীখিনি আঁতৰি গ'ল। আৰু ইয়াতে এতিয়া পানীখিনি শুকুৱাব লাগিব আমি। চ' আমি এপিচ এপিচকৈ কেনেকৈনো শুকুৱাওঁ, আপোনালোকে প্ৰচেছটো চাই থাকক। এতিয়া আমি লৈছোঁ চাউল চালা এখন চালনী, তাৰ ওপৰতে দি লৈছোঁ এখন কটনৰ কাপোৰ। এই কাপোৰখন আমি প্ৰায় এনেকুৱা শুকাওঁতে মেলোঁতেই ব্যৱহাৰ কৰোঁ, বিশেষকৈ ৰেচিপিবিলাক যেতিয়া বনোৱা যায়। আৰু এই চালনীখনৰ ওপৰতে এতিয়া কাপোৰখন পাৰি লোৱা হৈছে। আৰু যোনখিনি আলুৰ স্লাইচ আমি বইল কৰিলোঁ, সেইখিনি ইয়াতে দি দিছোঁ। বইল বুলি নহয়, হাফ বইল বুলি ক'ম। আৰু ইয়াত এখিলা এখিলা কৰি এতিয়া বহলকৈ মেলি দিব লাগিব, কাৰণ ইয়াত যোনখিনি গাত পানী লাগি আছে সেইখিনি আমি শুকুৱাব লাগিব। তেতিয়াহে চিপছটো খাবলৈ ভাল হ'ব আৰু পূৰা ক্ৰিস্পি হ'ব। বহুতেই ইচ্ছা কৰে ৰ'দত শুকুৱাবলৈ। ৰ'দত শুকুৱালে ঠিকেই, গাৰ পানীটোতো শুকাই যাব, কিন্তু বহুত সোনকালে ক'লা পৰি যায়। যোনটো আপোনালোকে জানেই আলু কাটি থ'লে কি অৱস্থা হয়। সেইকাৰণে আমি ৰ'দত নুশুকুৱাওঁ, কাৰণ আমি ইনষ্টেণ্ট খামতো। সেইকাৰণে এতিয়া আমি ধুনীয়াকৈ অকল ওপৰৰ পানীখিনি শুকুৱাব পাৰিলেই হৈ যাব। সেইকাৰণে এনেকৈ মেলি দিছোঁ। আৰু আপোনালোকে মন কৰিছেই চাগে, এতিয়া সেই স্লাইচকেইটাৰ ওপৰত কিমান পানী পানী হৈ আছে দেখিছেনে? আলুৰ নিজা এটা থাকেই বাৰু সেইটো, কিন্তু এই পানীখিনি বইল কৰাৰ কাৰণে কিমান এতিয়া পানী লাগি আছে দেখিছেনে? মই আপোনালোকক এতিয়া এইটো কাৰণে দেখাইছোঁ, কাৰণ শুকুৱাৰ পাছত কেনেকুৱা হ'ব সেইটো আপোনালোকক মই দেখুৱাম। সেইকাৰণে আগতে মই দেখুৱাই লৈছোঁ। আৰু এতিয়া ডাইনিং টেবুলতে ধুনীয়াকৈ মেলি দিছোঁ, কাৰণ আমি ভিতৰতে শুকুৱাইছোঁ। আৰু এইফালে ফেন চলাই দিছোঁ, পূৰা ফেনৰ তলত টেবুলত এনেকৈ শুকুৱাই দিছোঁ। আৰু যথেষ্ট সোনকালেই শুকায়, ৰ'দৰ প্ৰয়োজন নাথাকেই। আৰু আপোনালোকে হয়তো ক'বাত কবিত এটা স্লাইচ অকণমান ব্ৰাউন ব্ৰাউন দেখিব পাৰে। আচলতে বাৰিষা দিনৰ আলু, সেইকাৰণে ডাঙৰ আলু বিশেষকৈ ল'লে কি হয়, ভিতৰত এইটো প্ৰব্লেম থাকেই, আপোনালোকেতো জানেই। আৰু এতিয়া ফেনৰ তলত
2 মিনিট 3 মিনিটমান ৰখাৰ পাছত আমি যোনখন কাপোৰে পাৰি লৈছিলোঁ ইয়াত, সেই কাপোৰখনেৰে আকৌ আমি শুকুৱাই ল'বলৈ চেষ্টা কৰিছোঁ। গাত অলপ অলপ এনেকৈ লগাই দিলেই হৈ যায়। অলপ পানীটো তেতিয়া শুহি লয়, ভাল হয় সোনকালে শুকালে, আৰু পানীটো নাথাকিলে বেছি ভাল হয়, পূৰা ক্ৰিস্পি হয়। আমি পিছে খৰধৰকৈ কৰিছোঁ, আপোনালোকে অকণমান ভালকৈ শুকুৱাই ল'ব যদি পাৰে। আৰু পানীটো যিহেতু ধুনীয়াকৈ শুকাই গ'ল, এতিয়া আমি ফ্ৰাই কৰিবলৈ সময় আহিল। আৰু আপোনালোকে স্ক্ৰীণত দেখি মন কৰিছেই চাগে, বহুত ধুনীয়াকৈ শুকাই গ'ল। চ' অলপো পানী নাই। চ' আমি ভাবি ল'লোঁ যে এতিয়া ক্ৰিস্পি হ'বই। আৰু এতিয়া আমি কেৰাহীখন পাতি ল'লোঁ, গৰম হ'বলৈ পাতি থৈছিলোঁ। আৰু এতিয়া আমি তেল দি দিলোঁ, ৰিফাইন অইল ব্যৱহাৰ কৰিছোঁ। আৰু আলু পিচকেইটা ডুব যোৱাকৈ ফ্ৰাই কৰিব লাগিব, তেতিয়াহে বস্তুটো ক্ৰিস্পি হ'ব। আৰু প্ৰথমে আমি হাই ফ্লেম কৰি থৈছোঁ, কাৰণ কেৰাহীখনো গৰম হ'ব লাগিব, প্লাছ তেলখিনিও গৰম হ'ব লাগিব। কিন্তু যেতিয়া আমি আলুখিনি কেৰাহীত দিম, তেতিয়া কিন্তু আমি ল' ফ্লেম কৰি দিম। ল' ফ্লেমতহে বস্তুটো ধুনীয়াকৈ ফুলিব। আৰু ফুলা মানে ইমানোতো নুফুলে। আপোনালোকে যোনটো নৰ্মেল চিপছটো যোনটো খাইছে, ব্লু কালাৰ আংকেল চিপছ, আপোনালোকে দেখিছে ন, পাতলা পাতলা শ্লাইচ থাকে আৰু বস্তুটো খালি ক্ৰিস্পি থাকে আৰু জাষ্ট চল্টেড হয়, সেই তেনেকুৱা টাইপৰ বুলিয়ে ধৰক। আৰু আপোনালোকে মন কৰিছে চাগে, ইয়াত আমি নিমখ, মছলা, জলকীয়া একো এতিয়া ব্যৱহাৰ কৰা নাই। আমি জাষ্ট ফ্ৰাই কৰি লৈছোঁ। আৰু কালাৰটো দেখিছেনে, একদম যোনটো নৰ্মেল আংকেল চিপছ যোনটো আমি খাওঁ নহয়, সেইটো নিচিনাই লাগিছে। খালি কথাটো হ'ল, আপোনালোকে যদি বেছি অকণমান ক্ৰিস্পি বিচাৰে, তেতিয়াহ'লে অকণমান আপোনালোকে ব্ৰাউন কৰি ল'ব। কিছুমানে বাৰু এনেকৈ হোৱাইট কৰি ভাল পায়, সেইকাৰণে হোৱাইট কৰিও থ'ব পাৰে, নিজৰ কথা, যেনেকৈ যোনে ভাল পায়। মাজে মাজে এনেকৈ লুটিয়াই দিব, অলপ লৰাই দিলে হৈ যায়। এখিলা এখিলা হৈ থাকিলে বেছি ভাল। যেনেই লাগিছে। হাতাখনেৰে যেতিয়া পাত্ৰটোত থোৱা হৈছিলে, আপোনালোকে চাউণ্ডটোত চাগে গম পালেই ক্ৰিস্পি হৈছে বুলি। এতিয়া আমি বাকীখিনিও ফ্ৰাই কৰি লওঁ, তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ। এয়া এতিয়া আমাৰ চিপছখিনি হৈ গ'ল। আৰু আপোনালোকে কালাৰ মন কৰকচোন, বহুত ক্ৰিস্পি হৈছে। কিন্তু কম পৰিমাণে দিলে হৈ যায়। ক'লা নিমখ অকণমান, চাট মছলা, আৰু লগতে ৰেড চিলি পাউডাৰ দি দিছোঁ ফ্লেভাৰৰ কাৰণে, জ্বলা হ'লে ভাল লাগে। চাউণ্ডটো শুনি আপোনালোকেতো গম পাইছেই নিশ্চয় কিমান ক্ৰিস্পি হৈছে। আৰু ইয়াত জ্বলা জ্বলা ভাৱ এটা আহিব, আৰু লগতে নিমখটো দিয়া আছে, চাট মছলা, ব্লেক চল্ট, ইমান যে ধুনীয়া এটা টেষ্ট আহিব নহয়। আপোনালোকে যদি কোনোবাই বনাই খোৱা নাই, তেন্তে এবাৰ এনেকৈ বনাই খাই চাব, বিৰাট টেষ্টি লাগে। আৰু চাহৰ লগত বিশেষকৈ আবেলিৰ সময়ত বিৰাট ভাল লাগে খাই। পটককৈ ভাঙি গৈছে। এখন চিপছ এতিয়া মই খাই চাওঁ। চ' আজিৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰে লগ পাম। আজিলৈ আহিছোঁ, ধন্যবাদ।